শ্রীরাম এই খেতির বস্তু চিঙে মই বলে ফুলারি খাব লাগবে রাতি গাইস আমাকা আলু খিদা নাই মোর মতিতে ক্যাম্পা Hey guys, welcome to our channel. Paglo, sorry, ধনজিত ব্লগ আপোনালোক ওচৰত আপোনালোক বহুত দিন আৰু এটা লং ভিডিঅ' প্ৰায় মানে একদিন আপোনালোক ভিডিঅ' বনাই কাৰণ কি জানে 13 জুলাইত মানে আমাৰ অনুষ্ঠান আহিছে তাৰে অলপ মানে কামত লাগি আছো দিনে ৰাতি আৰু বাকী ফালে আছে আমাৰ হিমাংশু ভাই আৰু ইফালে সমৰ ভাই ইফালে মানস ভাই হিমাংশু ভাই এটা বস্তু জানে বৰ্তমান অসমত কি চলি আছে কেম্পাৰ পানী মানে বৰিছো ভাই আমি বৰগান আছে না ইণ্ডিপেণ্ডেন্স নে কি মানে আৰু অসমৰ বৰ্তমান অসমত কি চলি আছে অসমত কেম্পা এনাৰ্জি মানে অসমত কি চলি আছে অসমত গৰম চলি আছে এই বৰ্তমান অসমত চলি আছে আইনাৰ গেলাছো কেমেৰা তলত দি কিনে পানী গম পাইছে বৰ্তমান অসমত এই চলি আছে আমাৰ তো গাইছ আহি পেলো আজি মানে আমি কেটাৰ মৰত আহিছোঁ ভোগ খাম বুলি বাকী আমাৰ ভাইত ওপৰত গোটাই গেলে আমি মানে এটা বস্তু পাইছিলোঁ কেনে গোটাই গেলে তলক লৈ গেলোঁ তো এতিয়া ওপৰত যাই আছোঁ ভোগৰ টাইম প্ৰায় হৈছে বুলি আমি গম পাইছোঁ ফোন মাৰিছে এতিয়া ভোগ চোগ খাই কিনে আপোনালোকক লগ পাই আছোঁ জয় শ্রীরাম যাব পারবো জাগা চাইছো দেখছে না তো গেছে আপোনালোকে ডাইৰেক্ট দেখছে লাইভ আৰু সাপটো মানে দেখাত কিমান ডাঙৰ এমান ডাঙৰ সাপ মানে গেছে কেদাৰ গৰ্ভপাত থৈছো আগতে চৈ কেদাৰ মানে মই জন্ম পোৱাৰ পৰা আজিক লৈকে ধৰণৰ সময় ভাই দেখছে নেকি নাই দেখা মই আমি নহলিতো বামুনিতে খুঁটে খালাও এইটো কিন্তু গাইছ ভাল কথা যদি আমি নলয় কিবা বামুণকেইটাক বিদ্যা খুঁটে কাৰণ বামুণকেইটা মানে সেইটো ভৰাল ঘৰ মানে মজুটো ভোগ চুক বনোৱা বস্তুবিলাক তুলি থৈ দিয়ে যদি বামুণ এটাক যদি আহি কিনে ফুট মাৰিলে কি হ'ল আৰু যাই কিনে কিবা আমি খেদাল সাপটো আৰু আলু খাইছি দুটা আলু খাইছে বোলে আৰু মানে কিমান ডাঙৰ জানে আপোনালোকে যদি কেমেৰাত মানে অলপমান সৰু দেখছে কিন্তু মানে বহুত ডাঙৰ নাই বোলো আপোনালোকক মোৰ হাতখন দি মানে 6 হাত মান দীঘেলি হ'ব এই মানুহকেইটামান গেলে আমাৰ যদি এই বৰমাছৰ আমাৰ দাদা চাদা গোটাই গেলে আহিলে সেনেকা মানে অলপমান আমি হাল্লা কৰি কিবা সাপটো খেদছোঁ মানে কি আমি একো কৰা নাই জাষ্ট যাবা দিছোঁ তাৰ পৰা গেল তই তেতিয়া এই বামুণকেইটা মানে কামখিনি কৰিব পাৰছি নহবা আজি আমাৰো ভোগ নলা হয় আৰু বাকী হিমাংশু ভাই তই ৰখলি কাৰণটো কি ৰখাৰ কি হ'ল জানা এখন আমাৰ 1982 চনত এখন খেতি আছিল খেতি সেই খেতি ডাঙৰ খেতি আৰু সৰু খেতি নহয় মইতো কথাটো কৈ শুনি থাক সেই খেতিখনত এতিয়া মই সমৰক লাগিছোঁ কাম কৰিব সেইটো আছে আমাৰ সমৰ ভাই আছে সেই খেতিখন আনাৰ কাৰণটো হৈছে কি জানা সপোনত দেখুৱাই কোনি আটাই মানে এখন খেতি আতেৰে কৰিছিল 1982 চনত তাৰপিছত এতিয়া সেই খেতিৰ বস্তু ছিঙি মই বোলে ফুলাৰি খাব লাগিব বোলে আজি লৈ যাওঁতে আৰু সপোন সদায় দেখি থাকাত চাই সেইটো এৰিছোঁ গাইছ লৈছোঁ দেখছে নাই কিমান লৈছোঁ মই যাই থাকোঁতে লৈছোঁ তই চিং মই আছোঁ দে বাহিৰত ৰখি হা তই চিং দেখিলে হাৱা দেখিলি গাইছ মানুহ সপোন দেখৰ বেলেগ তাক আটেকা সপোন দেখৰ যদি ফুলাৰি হাৱা মানে মইতো পাগলাই মোতকৈও ওপৰত পাগলা আছোঁ আজি আপোনালোকে লাইভ টেলিকাষ্ট গমেই পালি তো গাইছ এতিয়া আহি পালোঁ ঘৰ আৰু গৰমটো মানে কেনা এটা দিছে এনে ঘৰত যাই কিনে মানে গা চা ধুই কিনে ৰেডি হতো এই কথা বাকী ভাই ৰাতি কি হ'ব চাইছ ৰাতি গাইস আমাকা ৰাতি সঁচা ধামাকা হৈছে তো এতিয়া কেমেৰা অফ কৰি কিনে মোবাইল চাৰ্জ থৈ যাওঁ বাকী আপোনালোকে ৰাতি লগ পাইছোঁ তো গাইছ ৰাতি বুলি কওঁতে প্ৰায় বহুত ৰাতি হৈ গৈছে টাইমো মানে এতিয়া 9:30 10টা মান মানে হ'বই আৰু আপোনালোক যিহেতু কৈছোঁ ধামাকা মানে আজি সঁচাই ধামাকা হ'ব গাইছ সেইকাৰণে যাওঁ আজি ধামাকা কৰিব যাওঁ আমি এতিয়া গোটেইখিনি বস্তু বজাৰ কৰি লৈ আৰু বাকী ইফালে আমাৰ বিপ্লৱ আছে বাকী বাইকে নাই আজি খানাটো মানে কেনে লাগিব খাই বাকী তই আছা মোৰ আৰু ভাল লাগিছে তই থাকিলে মোৰ কিবা এটা বেলেগ ভাল লাগে কি কেন চাকবাৰ আপোনালোকক দেখা যায় মাংস আছে প্ৰায় আৰু কেজি মানে আছোঁ আৰু মছলা মানে কি কম গাইছ এইগিলাখান ধনিয়া আছোঁ এইগিলা কিবা আছোঁ বিলাহী চিলাই আছোঁ পেপচিকাম এই মছলাৰ কথা মই নকওঁ দেখি জানে ইণ্ডিয়াত মানে ইমানকেইখন ক্ৰান্তি নাই যিমানগিলা মানে মই মছলা লৈছোঁ মই অলপ চেফটো অলপ বেলেগ টাইপ হৈছে আমাৰ গোটাখিনি বস্তু বনোৱা হৈছে মানে অলপ ভাল লাগিছে যিখিনি কথা বাৰ্তা পাতি আছে বাকী চব ধৰিছোঁ হৈ গৈছে এটা মন্ত্ৰ মাতিম এতিয়া মানে জুইগুৰা নুন ৰুমছে আৰু বাকী বস্তুবিলাক দেখো যে কি ৰেডি এই গৰমত মই কষ্ট কৰি বনাইছোঁ আৰু হিমাংশু ভাই ক'লে খানা খাওঁতেও ঘৰতে সেই বাগাত দি ৰেষ্ট লৈছোঁ কৈছে যে মাংস ভাজা হ'লে ফোন মাৰিবি কষ্টকেইটা কৰি মই খাবো সি মানে কি ক'ম এনাই বোলে ক'লে দেখা নাপাওঁ এইবাৰ টচ মাৰি মোক চাব লাগে মানে
কি জানা নাগে আপনারা যদি মাংস চাংস বনাও অলপমান মানে কেনা তাইকো ট্ৰাই কৰিব লাগিব অলপ ইউনিক চিনিক বনাওঁ মানে গোটাইখিনি পেষ্ট আগে বনাওঁ তাৰপিছত মাংস এতিয়া বাকী খাই কিনে কবি আৰু একদিন মই খুৱাম লাগে চাপটো গোটাইগিলা ডাইৰেক্ট বাছি দিলোঁ আৰু কি দিছে পানী আছে খাই দে পানী থাকি দিওঁ অলপ অঁ কিবা পানী আঞ্জাখন সহ কৰি আমি চিধাই গ'লোঁ পাহামাল দেখি অলপমান ঠাণ্ডা ঠাণ্ডা খালোঁ আৰু ভাতটো মানে কি আমাৰ মানুহ খোৱাটো মানে ঘৰত বনাইছে গৰমত গাইছ ইমান প্ৰত্যেক মানে হয় না সেইকাৰণে ভাতটো ঘৰত বনাইছোঁ আঞ্জাটো বাহিৰত বনালে আপোনালোকে দেখিলে আঞ্জাখন মানে মজা হৈছে মই লাষ্টত অলপমান খাই চালোঁ বিপ্লৱ ভাই তোক মানে মই এটা প্ৰশ্ন সুধিম যদি তই ক'ব পাৰা মোৰ ভাগৰ মাংস তই গোটা খাব পাৰিবি হয় নেকি এতিয়া বৰ্তমান অসমত কি চলি আছে অসমত এতিয়া কেম্পা কেম্পাটো চলি আছে ছবি জানো লগত আৰু কি চলি আছে গৰম মস্ত গৰম দিছে গাইজ থাকবে নৰা গৰম আজি তোক সুধি লাভ নাই তই কেঁচা আছে অসমৰ বাহিৰত অসমত কি চলি আছে চলি আছে এতিয়া হালধি আৰু পানী বা বেলেগ যায় কিন্তু সঁচা এইবাৰ অসমত মানে চলি আছে হালধি আৰু পানীত আৰু আজি মানে খানা খোৱাৰ মেইন কাৰণটো কি জানে না আমাৰ মানে মানস ভাইৰ বাৰ্থডে তাৰ কাৰণে আমি এটা ৰাতি খানা খাইছোঁ আৰু দিনত মানে ভোগ খাব গ'লোঁ তো মোৰ ফালৰ পৰা মানস ভাইক হেপী বাৰ্থডে বহুত বহুত শুভেচ্ছা জনালোঁ তেতিয়া আৰু আগত দেখি যেতিয়া আমাক এনেকৈ খানা চানা দি যায় থাকে আৰু ৰাতি চাতি অলপ পতবি গম পোৱা নাই বাৰ্থডে গিফ্টটোক এটা দিব লাগিব তো গাইজ গুড মৰ্ণিং মানে গা চা ধুই ধুনীয়া কৰি ভৰিলৈ আৰু গুড মৰ্ণিং বুলি কিয় কৈছোঁ আপোনালোক দেখাইছোঁ কেইটা বাজিল দেখাইছোঁ বাকী মাছ চাছ যাইছোঁ তো টাইম এতিয়া প্ৰায় 10টা এই ভোক লাগিছে যা টাইম এতিয়া প্ৰায় 10টা 10টা যেন পাইছে মাছ চাছ যাই থাকা মোবাইলত বাজি কিমান টাইম এতিয়া প্ৰায় 12টা বাজিছে আৰু লগতে মানে এটা বেড নিউজ আমাৰ মানে হিমেঞ্চি খাব নহ'লে কাৰণ কি জানে তাৰ দাঁতো বিষ হৈছে মানে মাজে মাজে হৈছে তাৰ পটক কৰি হৈছে সেই বেমাৰটো তো সেইকাৰণে মানে তাক ঘৰত আমি দিছোঁ ৰাতিপুৱা হ'লেও ভাল পালে খাব আৰু তো এতিয়া আমি গোটাকেইটা খাওঁ তো তাৰ লগত বাঢ়ি লওঁ তো বা টাইম হৈছে গম পা না দে বাৰ জলদি মাছ অন্দেশতে পেচ চেচ খাচ্ছে না তই পেজ কথা রেডি ভাই বেলেগ তেলকে দেখা যায় দেখা যায় দিন লাগিল তার পেজ কথা আমি কেমন ডাঙৰ চেষ্টা তো গমটো মানে এওর তো মোৰ ঘৰ সমর ভাই বাকী বাইকে নাই বঢ়িয়া বাকী মানক বাইকে নাই হৈছে হবাই নে আর দেখাই কিনে কৈছোঁ দেখাই ল তোক ৰখি আছোঁ দে কেনে আছে মনোপে কবি বঢ়িয়া বাকী জিত বাইকে নাই বঢ়িয়া চুপাৰ হৈছে আৰু কিবা প্ৰব্লেম আছে নেকি আলু সিজা নাই মোৰ সেইটো ভাই মোৰ ঠিক নহয় মই কি কৰি আলুটো সিজবা নিলে না মিক্সিত তোমাৰ নাই বাকী বিপ্লৱ বাইকে নাই এই সবে তো কৈ দিছি বঢ়িয়া বুলি মই আৰু কিম বঢ়িয়া আছে ঠিকে আছো খামো হ্যাঁ তো কৈছে লগৰ মানুহ অলপমান ক্লিপ চিপটো লাষ্ট হ'ব কি আছে আকৌ আইটেমটো কৈছে আৰু অকণমান ভালকৈ কৈ দে তো এইফালে মাংস আছে মাহত দালি আছে কাজি টেঙা আছে বিলাহী দিছে আৰু কেঁচা পেঁচ আৰু দালি মানে আৰু আছে চব্জি বেছি দেৰি নকৰে মই খাওঁ আৰু আপোনালোকে যদি খা নাই মোৰ ভিডিঅ'টো চাই মানে খাই থাকক তো গাইজ ধুনীয়া কৰি খাই কিনে বহুত ভালেই লাগিছে আৰু টাইমো মানে প্ৰায় এতিয়া 1:30 বাজিছে বাকী এইফালে আমাৰ ভাইটো বাগাত দিব তো ময়ো বাগাত দিম আজি ভিডিঅ'টো প্ৰায় সেইখিনি আছিল যদি ভিডিঅ' চাই অলপ বহুত ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সেইখিনি কৰি দিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব 1K হ'ব যাইছোঁ আৰু গাইজ